অসমীয়াত এষাৰ কথা আছে, যাৰ নাই বাঁহ তাৰ নাই সাহ। অতীজৰে পৰাই অসমৰ লোকজীৱনক বাঁহে সমৃদ্ধ কৰিছে। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ সময়তো বাঁহ আৰু জনজীৱনৰ এৰাব নোৱাৰা সম্পৰ্ক আছে। অসমৰ লোকসংস্কৃতিত বাঁহ শিল্পৰ পৰিসৰ যথেষ্ট ব্যাপ্ত। গ্ৰাম্যাঞ্চলৰ এখন ঘৰৰ নঙলা জপনাৰ পৰা আৰম্ভ কৰি দৈনন্দিন প্ৰয়োজনীয় অধিকাংশ সামগ্ৰীৰ বাবে নিৰ্ভৰ কৰা হয় বাঁহৰ ওপৰত। পাহাৰে ভৈয়ামে উভৈনদী ৰূপত থকা বিভিন্ন জাতিৰ বাঁহেৰে তৈয়াৰ কৰা হয় অসমীয়াৰ জাতীয় জীৱনৰ নিত্য প্ৰয়োজনীয় সামগ্ৰী।
মাছ ধৰিবলৈ ব্যৱহাৰ কৰা সঁজুলি যেনে জাকৈ, খালৈ, পল, জাল আদি বিভিন্ন সঁজুলি নিৰ্মাণত বাঁহ ব্যৱহাৰ কৰা হয়। ঠিক তেনেদৰে কৃষি কাৰ্যতো ব্যৱহৃত হয় বিভিন্ন ধৰণৰ বাঁহৰ সঁজুলি। নিত্য নতুন সামগ্ৰীৰ পয়োভৰৰ পাছতো অসমীয়া সমাজত বাঁহে সদায় বিশেষ স্থান লাভ কৰি থাকিব।